কেবিনেট বৈঠক অনুষ্ঠিত কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ উচ্চস্তৰীয় কমিটিৰ দাস এইটো কুৱেশ্যন আৱাৰ লেকচাৰ আৱাৰ নহয় কুৱেশ্যনটো আপুনি কমিটিৰ যি সিদ্ধান্তসমূহ পৰামৰ্শসমূহ আগবঢ়াইছিল সেই পৰামৰ্শসমূহ ৰূপায়ণৰ ক্ষেত্ৰত মাননীয় মন্ত্ৰী মহোদয়ৰ জৰিয়তে মই জানিব বিচাৰিছোঁ যে পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই বিষয়ত মই মন্ত্ৰী মহোদয়ৰ পৰা মই জানিব বিচাৰিছোঁ। মিনিষ্টাৰ প্লিজ ৰিপ্লাই। মাননীয় অধ্যক্ষ মহোদয়, মই সন্মানীয় সদস্য প্ৰকাশ চন্দ্ৰ দাসক তেখেতৰ প্ৰশ্নৰ বাবে ধন্যবাদ জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, 1979 চনৰ পৰা 1985 চনলৈ ৰাজ্যখনত বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত গণ আন্দোলন হৈছিল। সেই সময়ত বিদেশীৰ অবাধ প্ৰব্ৰজনৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা অসমৰ জনসাধাৰণৰ মনত শংকা হৈছিল যে আমি অসমৰ ভূমিত আমি সংখ্যালঘুত পৰিণত হ'ম নেকি, আমাৰ অস্তিত্ব বিপন্ন হ'ব নেকি। আৰু সেইবাবেই অসম আন্দোলন হ'ল। অসম আন্দোলনত সৰ্বস্তৰৰ সৰ্বশ্ৰেণীৰ জনসাধাৰণে যোগদান কৰিলে। কিন্তু সেই সময়ত শাসনত আছিল কংগ্ৰেছ চৰকাৰ। কংগ্ৰেছ চৰকাৰৰ শাসনকালত আন্দোলন দমনৰ নামত সেই সময়ত 860গৰাকীক হত্যা কৰা হ'ল। বহু মহিলা নিৰ্যাতিত হ'ল, গুলীবিদ্ধ হ'ল, পংগু হ'ল। তাৰপিছত 1985 চনত সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী, এখন চুক্তিৰে, যিখনক আমি অসম চুক্তি বুলি কৈছোঁ, অসম আন্দোলনৰ পৰিসমাপ্তি ঘটালে। কিন্তু অসম চুক্তিখন হ'লেও চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী আছিল ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়। গৃহ মন্ত্ৰালয়ৰ সহায় অবিহনে অসম চৰকাৰে অকলে একো কৰিব নোৱাৰে। বিদেশী চিনাক্তকৰণেই হওক বা বহিষ্কৰণেই হওক বা অন্যান্য চুক্তিৰ যিবিলাক দফা আছিল ৰূপায়ণৰ ক্ষেত্ৰতেই হওক, কিছুমান কৰিব পাৰে, কিন্তু মূল যিটো ইছ্যু আছিল সেই ক্ষেত্ৰত একো কৰিব নোৱাৰে। আৰু চুক্তিত উল্লেখিত অবৈধ প্ৰব্ৰজনকাৰী আইন, IMDT এক্ট, ইলিগেল মাইগ্ৰেণ্টছ ডিটাৰমিনেশ্যন বাই ট্ৰিবিউনেল এক্ট 1983, সেই আইনখনেই আছিল সেই সময়ত মূল বেৰিয়াৰ। যে কি নহওক, বহুদিন পাৰ হৈ গ'ল, আন্দোলনৰ স্বাক্ষৰ